গুড মৰ্নিং বন্ধুসকল। মই শুই উঠিছোহে, ৰামানুজে গা পা ধুই আহি ওলাবলৈ ল'লেই। গেংটকৰ পৰা আপোনালোকক সুপ্ৰভাত জনাইছোঁ আৰু আজি ফুৰিবলৈ গৈ গেংটকৰ পৰা আমি অলপ দূৰলৈ ফুৰিবলৈ যাম। এতিয়া 6টামান বাজিছে আৰু এতিয়া আমি সকলো ৰেডি হৈ লওঁ। সকলোৱে এতিয়া কাপোৰ কানি পিন্ধি ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে? চবেই এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ বহি গ'ল আৰু ময়ো বহি লওঁ। এতিয়া কিনো দিয়ে তাকে খাম আৰু যাম। এইটো কি দিছে ছাৰ? এইটো বুট দালি। বুট দালি। ঠিক আছে, টুপিটো খুলি থাকিবা ভিতৰত, নহ'লে ধৰিব নোৱাৰিম। খুলি দিব লাগিব নি? বাইদেউ ভাল লাগিছে নে আহি পিনি? বাইদেউ খুব ভাল লাগিছে বুলি কৈছে। আগতকে মই বেছিকৈ এতিয়া জেগাবিলাক অকণমান চালেহে গম পাম। আগতে বেছি ভাল লাগিছিলে বাৰু আহি। বাইদেউ কেনেকুৱা লাগিছে আহি? বিৰাট ভাল। আগত আহিছে জানো আপুনি? আজি এইবাৰ ফাৰ্ষ্ট। নোকোৱা নে মানে খাই দিলে যাম। প্ৰথমে খোৱা, তাৰপিছত প্ৰথমে খাই লওঁ, তাৰপিছত কম। অগ্ৰা কেনেকুৱা? মজা। আমি যিখন হোটেলত থাকিলোঁ সেইখন হৈছে এইখন, আৰু আপোনালোকে দেখিছে ইমান এটা মানে পাহাৰৰ একেবাৰে টিলাত বনাই থৈ দিছে গোটেইখিনি। ছাৰ আজি আমি ক'ত ক'ত যাম? আজি যাম বাবা হৰভজন সিং মন্দিৰ আৰু এটা ধুনীয়া লেক এটা আছে, লেকটো চাবলৈ যাম। এই দুটা চাবলৈ যাওঁতে আমাৰ আজি টাইমটো যাব। আজি দিনটো লাগিব ন? আজি মোটামুটি দিনটো লাগিব বুলি কৈছে। ঘূৰি আহোঁতে 4মান বাজিব। মেৰিন, গীতাশ্ৰী আৰু অনুৰাগ ওলাই পৰা ৰেডি হ'ল। অনুৰাগ কি ক'বা আজি মানে অনুভৱটো কেনেকুৱা ফুৰিবলৈ আহিছা? অনুভৱটো বিৰাট ভাল। বহুত আমি এক্সাইটেড হৈ আছোঁ। ডাউন যিহেতু এইখিনিলে আহিব নোৱাৰে, গতিকে অলপ আগত আমাৰ গাড়ী আছে আৰু তাতে উঠিম আমি। ইয়াৰ পৰা আমি 19-20জন ওলাইছোঁ আৰু এতিয়া পাই গ'লহি। বিশ্বকৰ্মাক চিন্তি গাড়ীত উঠি ল'লোঁ আৰু লাহে লাহে পাহাৰৰ একা বেকা ৰাস্তাৰে আমি আগুৱাই যাবলৈ ধৰিলোঁ। ছিকিমৰ এইটো এটা ষ্টেণ্ড হয়, ইয়াত আহি পিনি গোটেই গাড়ীখিনি ৰখাইছেহি, পাৰ্ক কৰিছে আৰু তাৰপিছতে ইয়াত আমাৰ পাছবিলাক বনাই ল'লে আৰু আমি পাহাৰৰ ওপৰলৈ উঠি যাবলৈ আৰম্ভ কৰিলোঁ। আমাৰ ড্ৰাইভাৰজন অফিচটোত গৈছে আৰু আমাৰ পাছখিনি তাত দেখাব আৰু পাছখিনি দেখুৱাৰ লগে লগে আমাক ওপৰলৈ যাবলৈ টিকেট দিব। আপোনালোকক মজা বস্তু এটা দেখাই আছোঁ। পাছপিনে আছে কাঞ্চনজংঘা। জীৱনত প্ৰথমবাৰৰ বাবে সন্মুখৰ পৰা কাঞ্চনজংঘা দেখিছোঁ আৰু ইয়াৰ আটাইতকৈ ওখ পৰ্বতটোৱে হৈছে কাঞ্চনজংঘা। কেনেকুৱা লাগিছে? এতিয়া ফটো মৰাত ব্যস্ত হৈ আছে আৰু মানে ইমান এটা ভাল আমাৰ যে ভাগ্য আছিলে, কাৰণ ডাৱৰ থাকিলে ইয়াত মানে আপোনাৰ কাঞ্চনজংঘাটো দেখা নাযায়, কিন্তু আজি কাঞ্চনজংঘা আমি দেখি পালোঁ আৰু প্ৰথমবাৰৰ বাবে কাঞ্চনজংঘা দেখিছোঁ আৰু ইমান এটা সুন্দৰ পৰিৱেশ না। কেনেকুৱা লাগিছে? আজি প্ৰথম লাগিছে ন? ঠাণ্ডা লাগিছে নাই? নহয়, মই ডেইলি আহোঁ ইয়ালৈ। ঠাণ্ডা ফিল এতিয়া গাড়ীত উঠি ল'ম আৰু ওপৰত যাম। কেনেকুৱা লাগিছে কাঞ্চনজংঘা আপোনালোকে যিসকলে নাই দেখা আগতে তেওঁলোকে জনাব, ভাল লাগিছে নে বেয়া লাগিছে? চাহ খাই লওঁ, ওপৰত চাহ নাপায়, চাহটো খাই ল'ব লাগিব। चाय पियोगे क्या यहाँ पे? आप लोग चाय पिएगा ना? हाँ चाय के এইটো যে পানীটো দেখিছে নহয়, এইটো পাহাৰৰ পৰা এনি টাইম একেৰাহে আহিয়ে থাকে আৰু এইখিনি যিখিনি পাইপ আছে বহুত ঢেৰ পাইপ দিয়া আছে। এইখিনি পাইপ দেখিছে যে পাইপবোৰ ওপৰত আছে, ওপৰৰ পৰা পানী একেৰাহে আহি থাকে।
ইয়াত আমি এতিয়া মেগী খাই লওঁ আৰু মেগী খাই পিনি ওপৰত যিহেতু খাবলৈ একদম নাপায় ইয়াৰ পৰা খাই লৈ পিনি ওপৰলৈ যাওঁ আৰু ঠাণ্ডাটো পোৱা পৰিছে কিমান দেৰি আৰু ওপৰলৈ আৰু প্ৰায় 2 ঘণ্টা 3 ঘণ্টামান লাগিব তাত যাওঁতে। ইয়াত পাৰ্ক কৰি ল'লোঁ আৰু ইয়াত হৰভজন সিঙৰ যি মন্দিৰ আছে পুৰণি তাত যাম। এইটো হৈছে বাবা হৰভজন সিঙৰ নতুন মন্দিৰ আৰু প্ৰায়বিলাক মানুহে বাবা হৰভজন সিঙৰ বিষয়ে জানে, কিন্তু যিসকলে নাজানে তেওঁলোকক মই দুটামান কথা ক'ব বিচাৰিছোঁ। বাবা হৰভজন সিঙৰ এটা কাহিনী আছে। বাবা হৰভজন সিং আছিল এজন সেনা জোৱান আৰু তেওঁ যেতিয়া প্ৰথম ডিউটিত জইন কৰিছিলে প্ৰায় 2 বছৰমানৰ পাছতে এটা দুৰ্ঘটনাৰ ফলত তেওঁৰ মৃত্যু হৈছিলে। তেওঁৰ মৃত্যু হোৱাৰ পাছত বহুতখিনি অলৌকিক ঘটনা ঘটিব ধৰিলে সেই ঠাইডোখৰত আৰু তেওঁৰ দেহটোৰ মৃত্যু হ'ল যদিও তেওঁৰ আত্মাটো সেই ঠাইতে থাকি গ'ল। সেই ঠাইত কৰ্মৰত সেনাসকলক তেওঁ সহায় কৰিব ধৰিলে বিভিন্ন প্ৰকাৰে আৰু শত্ৰুপক্ষই যদি আক্ৰমণ কৰিবলগীয়া হয় তেওঁ তেতিয়া কোনো এজন সেনাৰ সপোনত গৈ পিনি তেওঁ কৈ দিয়ে যে আক্ৰমণ কৰিব বা অন্যান্য ধৰণৰ বিভিন্ন তেওঁ সহায় কৰিবলৈ ধৰিলে। সেই কথা সেনাসকলে গম পালে আৰু সেনাসকলে ভাবিলে যে তেওঁৰ মৃত্যু হ'ল যদিও তেওঁ আত্মাটোৱে ইয়াত প্ৰত্যেকটো সময়তে ডিউটি কৰি আছে আৰু সেই কথাকে ভাবি সেনাসকলে সেই স্থানত এটা ঘৰ বনাই দিলে আৰু তেওঁ ব্যৱহাৰ কৰা প্ৰত্যেকটো সামগ্ৰী চোলা কাপোৰ কানি জোতা বিভিন্ন ধৰণৰ আচবাব এটা ৰুমত থৈ দিলে আৰু ধুনীয়াকৈ আৰু সেই ঘৰটোকে সেনাসকলে মন্দিৰ হিচাপে পূজা প্ৰাৰ্থনা কৰিবলৈ ল'লে আৰু সকলো মানুহেই সেই মন্দিৰটো চাবলৈ আজিৰ সময়ত যায় আৰু সেয়াই হ'ল বাবা হৰভজন সিং মন্দিৰ। এইটোৱে হৈছে বাবা হৰভজন সিঙৰ মন্দিৰ আৰু মানে এইটো নতুন মন্দিৰ আৰু পুৰণা মন্দিৰটোলৈ যাবলৈ হ'লে অলপ ওপৰলৈ যাব লাগিব, এক্সট্ৰাকৈ এইটো যাব লাগিব। আমি এতিয়া প্ৰথম নতুন মন্দিৰটোত সোমাইছোঁ আৰু এতিয়া ভিতৰলৈ সোমাই যাওঁ। এতিয়া প্ৰসাদ খাই আছোঁ আৰু এয়া হৈছে বাবা হৰভজন সিঙৰ অফিচ আপোনালোকে দেখিবলৈ পাইছে আৰু এই অফিচটোতে তেওঁ নিজৰ কৰ্তব্য কৰিছিলে আৰু সেইবাবে ধুনীয়াকৈ থৈ দিছে। আৰু এটা আছে লিভিং ৰুম। বাবা হৰভজন সিঙৰ এইটো হৈছে লিভিং ৰুম আৰু ইয়াত যিখিনি তেওঁ ব্যৱহাৰ কৰিছিলে তেওঁ ৰাখিছিলে জোতা মোজা যিখিনি কিনিছিলে তেওঁ যিবিলাক চোলা কাপোৰ পিন্ধিছিলে গোটেই চোলা কাপোৰ ইয়াত আছে। চকী মেজ বিচনা আইনা আৰু তেওঁ পিন্ধা যিবিলাক জোতা আছিল সেইবিলাকো থৈ দিয়া আছে ইয়াত অতি সুন্দৰভাৱে আৰু তেওঁ ব্যৱহাৰ কৰা প্ৰত্যেকটো বস্তুৱে বহুত সুন্দৰভাৱে ইয়াত সাঁচি থৈছে। আৰু কথাটো কি হ'ল আমিতো বহুত তলৰ পৰা ওপৰত উঠি আহি আছোঁ ন, যিমান ওপৰলৈ উঠি আহিছোঁ সিমান মানে ঠাণ্ডাটো বাঢ়ি গৈছে আৰু উশাহ নিশাহ লোৱাত আমাৰ অকণমান দিগদাৰ হৈ গৈছে। এনেকুৱা এটা জেগাত আছোঁ ভয়ো লাগি আছে মানে কি ক'ম আৰু কথা আজি বিশেষ নাই মানে জেগাবোৰ দেখি দেখি মানে কি ক'ম কি নক'ম হৈ গৈছোঁ, কথা কিবা কিবি ওলাই যাব ভুল নধৰিব সেইটো জেগাবোৰ চব উধৰ চে গাড়ীয়া যিটো পাহাৰীয়া ৰাস্তা ন, এতিয়া আমি যিটো লাইনত আহি আছোঁ এনেকুৱা অকোৱা পকোৱা ৰাস্তা মানে কেনেকুৱা লাগিছে কচোন আহি? ভাল লাগিছে আৰু ভয়ো লাগিছে। যিজন ড্ৰাইভাৰে আমাৰ চলাই আহিছে মানে মানিবলগীয়া আৰু ভগৱান হৈ আহিছে আমাৰ কাৰণে। এতিয়া গোটেই আমাৰ 10জন আমি আহিছোঁ, আমি সেই তেওঁৰ লগত গোটেই মানে 10জনৰ প্ৰাণটো তেওঁৰ ওপৰতে আছে। বহুত ৰিক্সত আহিব লগা হয়, গতিকে হয় হয় শিৱসাগৰ অসমৰ এতিয়া আমাৰ মানুহ লগ পাই গ'লো, মজা লাগিছেনে? একদম ধুনীয়া আৰু কিহত আহিলে? আমি গাড়ী ন গাড়ী আহিছোঁ। কাহানি আহিছে? আমি গেংটক আজি আহিছেনে? আমি গেংটক আহিছিলোঁ। আজি ইয়াতে আহিলোঁ, আজি যাম আকৌ। জয় অসম। মজা লাগে, অসমৰ মানুহ লগ পাই ভাল লাগে। এতিয়া হ'লেও ইয়াতো এনেকে চব হিন্দী ভাষীয়ে মানুহ আছে ন, মাত কথা শুনি ভাল লাগে। আমি অসমৰ মানুহ লগ পাই গ'লো, তেতিয়া মজা লাগে। অসমৰ মানুহ যদি লগ পাই যাওঁ য'ত ত'ত একদম পুৰা মজা লাগে। প্ৰথম আহোঁতে যিমান ঠাণ্ডা হৈ আছিলে ন, এতিয়া বহুত বাঢ়ি গ'ল আৰু ইয়াত যিখিনি দেখিছে নহয় সেইখিনি বৰফ হৈ গ'ল। এতিয়া আমাৰ মাজৰ পৰা হেৰাই গৈছিলে এজন ব্যক্তিয়ে, অনুৰাগ, মানে আমাৰ লগত আহিব পৰা নাই। ইয়াত মানে খেলি মেলিকৈ মানুহ বহিব নোৱাৰে গাড়ীত, সেইকাৰণে আমাৰ যিহেতু 2জনমান বেছি হৈ গ'ল অনুৰাগ বেলেগ এখন গাড়ীত বহিব লগা হ'ল। গতিটো কি হ'ল কোৱাচোন? গতিটো অকলে অকলে যাত্ৰা কৰাৰ নিচিনা হৈছে, ভাল লাগিছে। বহুত বিভিন্ন ধৰণৰ মানুহ লগ পাইছোঁ।
ঠাণ্ডাটো বেছি আৰু মানে ইয়াক মিছ কৰিছোঁ আমি গোটেইখিনিয়ে মানে আমি ফূৰ্তি ফাৰ্তা কৰি আহিছোঁ কুঁৱলী দেখিছে নহয় আৰু ওপৰত যিখিনি পানী মানে ঝৰ্ণা আছিলে সেইখিনি বৰফ হৈ গৈছে আৰু ইয়াতে স্ন'ফল হ'ব চাগে বুলি ভাবিছোঁ আৰু ভাগ্য থাকে তেতিয়া স্ন'ফল দেখিবলৈ পাম আৰু ঠাণ্ডা মানে অতিপাত ঠাণ্ডা দাঁতে লাগিব এতিয়া আমাৰ একেডোখৰ জেগাতে আমি যদি বেছি দেৰি কটাই দিওঁ তেতিয়াহ'লে আমি বাকীবোৰ জেগা চাবলৈ অলপ দিগদাৰ হৈ যায় গতিকে আমি এতিয়া আৰু এটা লেকলৈ যাম সেই লেকটোত যাওঁ আৰু তাৰ পৰা আপোনালোকক ভিউ দেখাওঁ এইটো এটা আছে মাউণ্টেইন বহুত ওখ শিল থকা মাউণ্টেইন আৰু এইটো চাইডে হৈছে এইটো লেক এই লেকটো পাহাৰৰ ওপৰত আছে আৰু এই লেকটোত মানে এই পাহাৰত যিমানখিনি ঝৰ্ণা আছে এইপিনৰ পৰা আপোনালোকে দেখিবলৈ পাইছে এইখিনি যিখিনি ঝৰ্ণা আছে ঝৰ্ণাৰ পৰা বহুতকেইটা দিশৰ পৰা অহা ঝৰ্ণাৰ পৰা পানী তলত পৰেহি আৰু তাতে গোট খায় এই লেকটোৰ নাম হৈছে হাংগু লেক আৰু ইয়াৰ মানুহ এজনক মই সোধাৰ পাছত গম পালোঁ যে এই লেকটোৰ তলত এটা পানীৰ পোং আছে আৰু কেতিয়াও ইয়াৰ পানী নুশুকায় আজি প্ৰথম দেখিছোঁ ইয়াক আৰু ইয়াৰ আপোনালোকে দেখিছে একদম মজাকে থৈছে মানে ইয়াৰকেইটা कितना लेगा कितना ज़्यादा सर अभी ऐसा ही है ना सर अभी আৰু এটা মজা এক্সপিৰিয়েঞ্চ ল'ম আৰু ইয়াত এতিয়া ইয়াকত উঠি যাওঁ ইয়াকত উঠি ল'লোঁ আৰু ইয়াকত উঠি লৈ এতিয়া গৈ আছোঁ भाई अच्छा लगा आपको मिलके यहाँ पे याक में उठ के अच्छा लगा आप कहाँ से हो থংগু চি থংগু লেকে পালিহৰ এতিয়া পুৰা ইয়াকত হৈছে এক্সপিৰিয়েঞ্চটো কেনেকুৱা লাগিছে মজা নে ভয় লাগিছে নি চলাই যাবগৈ আকৌ মানুহবোৰ চিনি নোপোৱা হৈ গৈছে যে পুৰা ড্ৰেছ চেঞ্জ কৰি মাৰি আছে কেনেকুৱা লাগিছে ড্ৰেছটো মজা চিনি নাই বাৰু মানুহ ঠাণ্ডা লাগিছে অলপ খুৰীটো আমাৰ কথা পাতিবলৈ লওঁতেতো পৰিয়ে কৰিছে যেন তেনে ধৰিলোঁ দুখ পালে জীৱনত প্ৰথমবাৰৰ বাবে মই আজি ইমান ওখ পাহাৰত উঠিলোঁ আৰু নতুন নতুন ধুনীয়া ধুনীয়া ঠাই দেখিবলৈ সক্ষম হ'লোঁ আৰু কাঞ্চনজংঘাক দেখিবলৈ সক্ষম হ'লোঁ আমাৰ এইটো ভাগ্য বাবা হৰভজন সিঙৰ মন্দিৰ আৰু চাংগু লেকৰ অপৰূপ সৌন্দৰ্যই আমাক মনোমুগ্ধ কৰিলে এই দুখন ঠাইত যাওঁতে আজি আমাৰ প্ৰায় দিনটোৰ ভালেখিনি সময় গ'লগৈ আৰু এতিয়া আমি কুঁৱলীৰ মাজে মাজে আমাৰ হোটেলৰ ৰুমলৈ আকৌ ঘূৰি আহিছোঁ আৰু পুনৰ এক নতুন যাত্ৰা আৰম্ভ হ'ব কাইলৈ আৰু আপোনালোকক লগ পাম অন্য এটা ভিডিঅ'ত